নমস্কাৰ, আপোনালোকে কেনে আছে? মই ভালে আছোঁ। আজি মই দেখাম মোৰ ঘৰটো, মোৰ ঘৰখন কেনেকুৱা। আপোনালোকে ঘৰখন চাই বেয়া নাপাব আৰু বেয়া কমেণ্ট নকৰিব। মোৰ ঘৰটো কেনেকুৱা, টিনৰ চাদৰ ঘৰ। আজি আপোনালোকক মই দেখাম। আপোনালোকে ঘৰটো চাই বেয়া কমেণ্ট নকৰিব আৰু ভিডিঅ'টো চাই থাকক মোৰ ঘৰটো কেনেকুৱা। এই চাওক আমাৰ ঘৰৰ গেট, সন্মুখৰ গেট। তাৰপিছত এতিয়া গৈ আছোঁ আমি ঘৰত। আপোনালোকে চাই থাকক আমাৰ ঘৰটো। এইটো মোৰ ৰুমৰ দৰজা হয়, আপোনালোকে চাই থাকিব। ইয়াতে মোৰ ডাইনিং আছে, ইয়াতে ভাত খোৱা নহয় তথাপি দি থৈছোঁ। জগ, ইয়াতে ৰেক, টি টেবুল আৰু ওপৰত থৈ দিছোঁ। এইটো মোৰ বক্স আলনা হয়। এইটো চাওক বক্স আলনা, ইয়াতে কিবাকিবি ভৰাই থৈছোঁ দেখক। এইটো আমাৰ ৰেক হয়। এইটো আমাৰ টেবুল, পঢ়াৰ টেবুল, ইয়াতে পঢ়া হয়। এইটো চেয়াৰ, ইয়াতে বহা। ইয়াতে বহুতো মোৰ প্ৰেক্টিকেল খাতা কিতাপ, জিঅ'গ্ৰাফিৰ প্ৰেক্টিকেল খাতা কিতাপ আছে বহুতো, এইবিলাক হয়। এইটো মোৰ বিচনা, এইটো মোৰ টি টেবুল, ডাইনিং টেবুল। এইটো চাওক আল্লাহ লিখা আছে। এইটো ফেন ওপৰত থৈ দিছোঁ। এই বেগ, লাইট। এইটো মোৰ ৰুম হয়, এইটো মোৰ ৰুম হয়। চাওক মোৰ ৰুমটো। বেয়া কমেণ্ট নকৰিব ভিডিঅ'টো চাই। চাওক এইটো মোৰ ৰুম। বাহিৰৰ ৰুমৰ বাহিৰৰ চাওক লাও খেতি আমাৰ ঘৰতে, বেঙেনা খেতি, মাকৈ, চিম চব আমাৰ ঘৰতে খেতি কৰিছোঁ। এইটো আমাৰ পাকঘৰ হয়, ৰন্ধাঘৰ। এইটো ডাঙৰ ঘৰ। এইটো আমাৰ চাওক ফুল, এইবিলাক হ'ল ফুল, কি ফুল। এইটো তুলসী গছ, চাওক তুলসী গছটো। এইটো বগৰী গছ আমাৰ ঘৰতে। এইটো আমাৰ ভাইটিৰ ৰুম আৰু ৰুমটো চাব। ইয়াতে আৰু দোকানো হয় আমাৰ ভাইটিৰ ৰুমত। এইটো আমাৰ ডেস্কটপ, এই দোকানৰ বস্তুবিলাক চাওক, বস্তুবিলাক থৈ দিছোঁ। যদি লাগে মোক কণ্টেক্ট কৰিব। এইটো কম্পিউটাৰ ডেস্কটপ হয়। এতিয়া যাই আছোঁ পাকঘৰত। এইটো ডাইনিং টেবুল, ইয়াতে ভাত চাত খোৱা হয়। এই চেয়াৰবিলাক, এইটো আমাৰ গেছৰ টেবুল, চব বস্তু থৈ দিছে। এইটো আমাৰ মছলা পাতি থোৱাৰ কাৰণে, এইটো চব্জি থোৱাৰ কাৰণে। চাওক বন্তিৰ চাইকেল। চাওক আমাৰ ঘৰত কিমান তামোল গছ, আম গছ, তামোল গছবিলাক চাওক, আম গছ কিমান তামোল গছ। এই তামোল গছ পুলি কিমান চাওক, বেচাম আমি এইবিলাক। অমিতা গছ, এইটো আমাৰ দমকল। চাওক আৰু এটা বগৰী গছ আমাৰ ঘৰত। চব্জিৰ অভাৱ নাই আমাৰ ঘৰত। এই চাওক লাও,